নমস্কাৰ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱলৈ প্ৰণিপাত জনাই আপোনাসৱলৈ শিক্ষক দিৱসৰ বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শিক্ষক জ্বলি জ্বলি ছাই হৈ পোহৰৰ আলোক সন্ধানী পথ সুগম কৰি যোৱা এটা শব্দ, আলোকৰ উজ্জ্বলিত ৰশ্মিৰে মুখৰিত কৰা জীৱন নামৰ বন্তিগছিৰ পথ প্ৰশস্ত কৰি স্মৃতিৰ নিদৰ্শনেৰে বৈ অহা জ্ঞান নামৰ নদীখনৰ ধাৰা যুগান্তকাৰীলৈ বৈ যাব। আজিৰে বিশেষ দিনটোৰ প্ৰাকক্ষণত মই মৃদু ময়ূৰীয়ে আপোনাসৱৰ মাজলৈ এটি স্বৰচিত কবিতা আগবঢ়াই দিবলৈ বিচাৰিছোঁ। জ্ঞানৰ যুগান্তকাৰী সন্ধানী তুমি, হে চিৰনমস্য জ্ঞানৰ প্ৰসাৰী, যুগে যুগে যুগন্তৰ হোৱা। তোমাৰ আলোকৰ বন্তিক কৰিছোঁ শতকৌটি প্ৰণিপাত। উদ্দীপ্ত শিখাৰ গলি গলি শেষ হৈ যোৱা তোমাৰ কৰ্মৰাজিৰ ফলপ্ৰসাৰীতে যেন সকলোৰে ভৱিষ্যত। মুক্ত বিসংগ মনৰ দৰে দানী কৰ্ণৰ ৰূপ বহন কৰা তোমাৰ জ্ঞানৰ প্ৰজ্বলিত ধ্বনিক নিস্বাৰ্থে নিশেষ হ'বলৈ আগবঢ়াই দিছিলা, দি আহিছা আৰু দি যাবা। নিস্বাৰ্থ তোমাৰ প্ৰেম, জ্ঞানৰ এগছি উন্মুক্ত বন্তি। হে মহানুভৱ, হে পৰম আৰাধ্য শিক্ষাৰ দেৱগুৰুসকল, তোমালোকক কৰিছোঁ সশ্ৰদ্ধ প্ৰণাম। জ্ঞানৰ আলোকেৰে উদ্দীপ্ত হওক আমাৰ প্ৰাণ, চৌপাশ মুক্ত ৰমস্যাৰ দৰেই উজ্জ্বলি থাকক উৰেটো জীৱন। জ্ঞানৰ কৰ্ম নামৰ বন্তিগছিৰ শিখাই যেন উজ্বলাই তোলক কলুষিত মনবোৰ। হিংসা বিদ্বেষ ধুৱাই জ্ঞানৰ বন্তি জকমকাই উঠক পুৱাৰ শেঙুলী সূৰুযৰ দৰে। হে পৰমাৰাধ্য মহান শিক্ষকবৃন্দ, তোমাসৱক শতকৌটি প্ৰণাম। জ্ঞানৰ উজ্জ্বল শিখাৰ বন্তিৰেই চমকি উঠক সকলোৰে আলোক সন্ধানী যুগান্তকাৰী পথ চিৰদিনলৈ। ধন্যবাদ।